গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আকৌ লখিমপুৰলৈকে আহিলোঁ। সেইফালে নুনু চকু বেয়া হৈ গৈছে, মানে ফেচকুৰি ওলাই, তাৰ কাৰণে ৰঙাও পৰিছে। তাৰ কাৰণে আজি ৰাতিপুৱাকৈ বাবা, মই আৰু নুনু আমি তিনিজনেই আহিলোঁ লখিমপুৰলৈ। আৰু সেইফালে দেখি পাইছে I-40 লৈ আনিছোঁ, তাতে এতিয়া দেখাবলৈ কাৰণে আহিছোঁ। এতিয়া চাওক, সেইফালে নুনু বয় কৰি আছে। আৰু এতিয়া দুজনৰ পাছত আমাৰতো চাই দিব নুনু। আৰু কি কৰি আছোঁ সকলোবোৰ দেখাই আছোঁ, ভিডিঅ'টো শেষলৈকে চাব নুনু। গাইজ চাওক, ইয়াত ডক্টৰৰ পৰা ওলাই আহি এতিয়া কুঁহিয়াৰৰ জুচ খাম আমি। সেইফালে নুনু বাবাও ৰখি আছে কুঁহিয়াৰৰ জুচ খাবলৈ। আৰু বেছি গৰম পৰিছে, তাৰ কাৰণে জুচবোৰ খাই ল'ম আমি। নুনু এতিয়া ডক্টৰৰ পৰা আহিয়ে গা পা ধুই দেউতাকে ঔষধবোৰ লগাই দিবলৈ লৈছে। আৰু খুব পৰিষ্কাৰেৰে হাত ধুই চকুযোৰ চুব লাগে বুলি কৈছে, তেতিয়া ইনফেকশ্যন নহয়। তাৰ হাতৰ ধূলি মূলিবোৰ যদি চকুত সোমায় তেতিয়া ইনফেকশ্যন হয়। আৰু ভাইৰেল ইনফেকশ্যন হোৱাৰ কাৰণে তাইৰ চকুটোত ৰঙা হৈ পৰিছে আৰু ফেচকুৰিও ওলায়। আৰু ভালদৰে ঔষধবোৰ লগাই দিলে খুব সোনকালে ভাল হ'ব বুলি কৈছে ডক্টৰে। আৰু তাইক দেখুৱাৰ লগতে ময়ো চকুযোৰ দেখালোঁ। মোৰো চকুৰ পাৱাৰটো অকণমান প্ৰব্লেম হৈছে, তাৰ কাৰণে মোকো দিলে চশমা এযোৰ আৰু ঔষধ। আৰু ময়ো এতিয়া ধুনীয়াকৈ চকুত ঔষধ লগাই ল'ম। আৰু আপোনালোকক অলপ দেৰিত লগ পাই আছোঁ, আৰু ভিডিঅ'টো শেষলৈকে চাব। আৰু আমি এতিয়া ওলালো। সেইফালে বা ওলালে। ব'লা চলো চলতে হে। বেবি 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 নাই বা বেবি বা। আৰু এইটো কোন হয় এইজনী? আৰু গাইজ আমি এতিয়া আহি পালোঁ পাৰ্কলৈ। সেইফালে চাওক, পাৰ্কত মাচুল হৈছে 10 টকা। আৰু গান্ধী পাৰ্ক আৰু সৰু সেইফালে যমুনা জ্বলি আছে। চব কিমান ধুনীয়াকৈ। সেইফালে বেবীয়ে উঠি আছে আৰু নুনু ইয়াত ৰখি আছে। কেতিয়া চলিব গাড়ীখন নুনু? গাড়ী মনটো ৰখিলে তোমাৰতো যাব আৰু পৰিলে তাত। সেইফালে চলি আছে চাওক। সেইফালে এতিয়া নুনুৰ বাঘৰত পৰিছে আৰু তাই এতিয়া চলাইছে গাড়ীখন। সেইফালে যা। হাই বেবি। আৰু গাইছ আমি পাৰ্কৰ পৰা আহি মেলি এতিয়া দোকানলৈ আহিছোঁ। কেইটামান কাপোৰ লৈ ল'ম। সেইফালে দুইজনী কিবা কিবি লৈ আহিম। আৰু আপোনালোকক দেখাই আছোঁ কি ল'ম কি নল'ম, আৰু ভিডিঅ'টো চাব। আৰু গাইছ এতিয়া আমি ওলালোগৈ ট্ৰেইন ষ্টেচনলৈকে। সেইফালে নুনু আৰু এতিয়া আমি গৈ থাকোঁ ট্ৰেইনত। এতিয়ালৈকে আহি পোৱা নাই ট্ৰেইন, তাৰ কাৰণে আমি ইয়াতে ৰখি আছোঁ। আৰু সেইফালে বাহঁতেও আমাক আগবঢ়াই দিছেগৈ, তাৰ কাৰণে এতিয়া অকণমান ৰখি মেলি আকৌ ঘৰত লগ পাই আছোঁ আপোনালোকক। আৰু ভিডিঅ'টো সকলোকে চাব। সেইফালে নুনু আৰু এইফালে এতিয়া ঘৰলৈকে বুলি ৰাওনা হ'লোঁ। আৰু এইফালে নুনুৱে অকণমান দুখ কৰি আছে, ভনীয়েকক এৰি গৈছেগৈ যে, তাৰ কাৰণে অকণমান কথা ক'ব মন যোৱা নাই।